आप नेशनल कराटे चैंपियन हो इंडिया के, भारत के चैंपियन हो आप, और इस साल जा नहीं रहे हो। कब है आपका इस बार का कंपटीशन? 9 अगस्त। इनको भेजते हैं, इनकी फ्लाइट कराता हूँ मैं, इनको भेजते हैं। ভিডিঅ'ত নিশ্চয় আপোনালোকে দেখিলে। আহক গাইজ, আজি আমি আলোচনা কৰিবলৈ গৈ আছো 17 বছৰীয়া এনে এজনী ছোৱালীৰ কাহিনী, যাৰ আঁৰত আছে বন্যা, প্ৰভাৱ, ত্যাগ আৰু কঠোৰ পৰিশ্ৰম, তাৰ পাছত গ'ল্ড মেডেল। এই ছোৱালীৰ নাম হৈছে জানমণি কোঁৱৰ। ঘৰ যোৰহাট জিলাৰ পূবদৈৰ পাৰৰ এটা অঞ্চলৰ 12ৰ ছাত্ৰী তাই। তাই খুব সৰুৰে পৰা মানে 5 বছৰ বয়সৰ পৰা তাই কেৰাটে শিকিবলৈ বা খেলিবলৈ খুব আগ্ৰহী। সেই গতিকে স্থানীয় ক্লাব বা ঘৰ চোতাল এইবিলাকতে অনুশীলন কৰি তাই আজি এইখিনি পাইছিলেহি। জানমণিয়ে 2023ত ব্ৰঞ্জৰ মেডেল আৰু 2025ত গ'ল্ডৰ মেডেল লাভ কৰিছিলে। আৰু জানমণিয়ে এইবাৰ 2026ত যিখন আমাৰ দিল্লীত হ'বলগীয়া কেৰাটে চেম্পিয়নশ্বিপ, তাত যাবৰ কাৰণে পুখুৰীত মাছ পুহি ৰাখিছিলে। ঠিক তেনেকৈ আগতেও তাই ঘৰৰ এনেকৈ 2টা মহ বিক্ৰী কৰি খেলিবলৈ গৈছিলে। দুখৰ কথাটো এইটোৱে যে আমাৰ এতিয়া আহিবলগীয়া এই হৈ যোৱা বানে 19 জুলাই যিটো বান আহিছিলে, বানে তাইৰ পুখুৰীৰ মাছ বা ঘৰ সকলো উটুৱাই লৈ গ'ল। আৰু সেই গতিকে তাই কি কৰিলে, ভোগদেৱৰ পৰা যিটো এনটেকমেণ্ট আছিলে আমাৰ টাৰ্পুলিনৰ ঘৰ, তাত থাকিবলৈ বাধ্য হ'ল। কিন্তু ভাগ্য ভাল এইটোৱে যে আমাৰ অলক ছাৰ, আমি সকলোৱে চিনি পোৱা ফিজিক্সৱালাৰ নামৰ সেই ছাৰজন 30 জুলাইৰ পৰা আমাৰ আপাৰ আছাম ভিজিট কৰি আছিলে। সেই গতিকে তেওঁ এদিন আহি 3 আগষ্টত এই জানমণিক লগ পালে। আৰু জানমণিক লগ পাই বাকীবিলাক আপোনালোকে দেখিলেই, তেওঁ সকলো কথা গম পালে জানমণি, আৰু তাইৰ আগ্ৰহটোৰ কথা গম পালে যে 2026ৰ আমাৰ যিখন খেল হ'বলৈ গৈ আছে কেৰাটে চেম্পিয়নশ্বিপ, 7ৰ পৰা 9 আগষ্টত তাইক তাত পঠিয়াবৰ কাৰণে তেওঁ সম্পূৰ্ণ খৰচা দিলে। তাত থকা খোৱা, ফ্লাইটত আপ এণ্ড ডাউন চব। আৰু ঠিক তেনেকৈ জানমণিয়ে 6 আগষ্ট তাৰিখে দিল্লীলৈ উৰা মাৰিলে। আৰু যিখন মেটচ হৈছিলে দিল্লীৰ কাকতৰা ষ্টেডিয়ামত, ইণ্ডোৰ ষ্টেডিয়ামত, তাই 9 তাৰিখে মানে 9 আগষ্ট তাৰিখে তাই গ'ল্ড মেডেল পাবলৈ সক্ষম হয়। আৰু তাই যেতিয়া উভতি আহিছিলে তাই যেতিয়া উভতি আহিলে ডিব্ৰুগড় এয়াৰপৰ্টলৈ, দুখৰ কথা এইটোৱে যে তাই ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা আহিবৰ কাৰণে তাইৰ ওচৰত এখন ঘৰ নাছিলে। তাতকৈ ডাঙৰ কথাটো হ'ল কোনো মিডিয়া নাই, কোনো ৱেলকাম কৰিবলৈ মানুহ আছিলে তাত অলক ছাৰৰ বাদে। যি কি নহওক, এইবিলাক খুব দুখৰ কথা। একচুৱেলি আমি গম নাপাওঁ, আজি অলক ছাৰৰ কাৰণে আমি তাইক চিনি পালো, জানমণিক, বা আমাৰ অসমৰ ৰাইজে চিনি পালে। তো আমি জানমণিক অকল অলক ছাৰে হেল্প কৰা বা সহায় কৰা ছোৱালী বুলি মানে চিনি পালেই নহ'ব। তাই প্ৰথমে এগৰাকী কেৰাটে এথলীট হয়। বাকী চৰকাৰৰ ফালৰ পৰা কিবা এটা তাইক যাতে সুবিধা দিয়ে তাকে কামনা কৰিলো। বা এনেকুৱা বহুতো জানমণিৰ দৰে আমাৰ অসমৰ টেলেণ্ট বা মানে খেলৰ প্ৰতি আগ্ৰহী ছোৱালী আছে, যিবিলাক আমি হয়তো দেখা নাই বা শুনা নাই। তেওঁলোককো এনেদৰে উলিয়াই আনিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে, বা চৰকাৰেও এইবিলাকৰ কাৰণে অলপ গুৰুত্ব দিব লাগে, যাতে এইবিলাক ছোৱালী বা এইবিলাক ল'ৰা আগলৈ গৈ আমাৰ অসমলৈ আৰু সুনাম কঢ়িয়াই আনে। শেষত জানমণিলৈ বহুত বহুত শুভেচ্ছা জনালো, আৰু আগলৈও যাতে এনেদৰে আমাৰ অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনি থাকে। ধন্যবাদ।